হয় নমস্কাৰ ফ্ৰেণ্ড, এটা নতুন আপডেট আহিছে DHSFW তৰফৰ পৰা। আপডেটৰ বিষয়ে কমপ্লিট কৰাৰ আগতে যিবিলাক নতুন ফ্ৰেণ্ডে আজি প্ৰথম মোৰ চেনেলটো চাইছে, এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তলৰ ফালে ছাবস্ক্ৰাইব নামৰ অপশ্যনটো লিখা আছে, সেইটো ক্লিক কৰিলে ছাবস্ক্ৰাইব হৈ যাব। ছাবস্ক্ৰাইব কৰিলে আপোনালোকে মই যিবিলাক চাকৰি সম্পৰ্কীয় ভিডিঅ' দিওঁ, কি নতুন চাকৰি আহিল, কি চাকৰি কেতিয়া এডমিট দিব, কি চাকৰিৰ ৰিজাল্ট কেতিয়া দিব পৰা আশা আছে, সকলোবোৰ আপডেট আপোনালোকে মোৰ চেনেলটোত পাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি নতুন আপডেটটো আছে চাওঁ। ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ চমুকৈ FW অসমৰ পৰা আহিছে। ইয়াত গ্ৰেড 3 আৰু গ্ৰেড 4ত 254টা পোষ্ট আছিল। ইয়াৰ এপ্লাই আৰম্ভ হৈছিল 2/11/2018 আৰু ইয়াৰ লাষ্ট ডেট আছিল 16/11/2018। পোষ্ট নেমবিলাক এনেকুৱা ধৰণৰ আছিল ফ্ৰেণ্ড। কম্পিউটাৰত 96টা, ফিল্ড ৱাৰ্কাৰ বা ছ'চিয়েল ৱাৰ্কাৰ 64টা, ফিল্ড এণ্ড ইভেলুৱেশ্যন ৱাৰ্কাৰত 7টা, ষ্টেনো টাইপিষ্ট বা ষ্টেনোগ্ৰাফাৰত 9টা, LDC এছিষ্টেণ্ট 6টা, আপোনাৰ ৰিফ্ৰিজাৰেটৰ মেকানিকত 3টা, আপোনাৰ লেবৰেটৰী যিটো টেকনিচিয়ান আছিল তাত 4টা, আৰু গ্ৰেড যিটো আপোনাৰ 4 আছিল তাত গ্ৰেড 4ত 65টা পোষ্ট আছিল। মুঠ পোষ্ট আছিল 254টা। ইয়াত নতুন আপডেটটো আহিছে ফ্ৰেণ্ড। কেতিয়া এক্সাম হ'ব, ৰি এক্সাম হ'ব। জুলাইতে মই বহুত ফ্ৰেণ্ডক কৈছিলোঁ, বহুত ফ্ৰেণ্ডে মোক কমেণ্ট কৰি সুধি আছিল যে কেতিয়া এক্সাম হ'ব। মই কৈছিলোঁ যে আগষ্ট বা ছেপ্টেম্বৰত ইয়াত এডমিট কাৰ্ড ৰিলিজ কৰাৰ খুবেই আশা আছে। ফ্ৰেণ্ড, এতিয়া নতুন আপডেটটো আহিল বাবে মই ভিডিঅ'টো বনালোঁ। আপডেটছ অন DHS আছাম ৰি এক্সাম ডেট 2019 বা নিউ এডমিট কাৰ্ড ৰিলিজ ডেট। ফ্ৰেণ্ড, আপুনি নিজেও চাব পাৰে, গুগলত গৈ আপুনি মাৰি দিলে হ'লে এনেকৈ কৰি ইয়াত আহি যাব, তাত অপশ্যন এটা আহি যাব, আপোনালোকে পেজটো খুলিলে গম পাব। ফ্ৰেণ্ড চাওক, DHS আছাম গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টপেণ্ড কৰা হৈছিলে। এক্সামটো 27 তাৰিখে আছিল। এক্সামটো কিয় পষ্টপেণ্ড কৰিছিল সকলোৱে জানে, যে সেইদিনাখন হাইকোৰ্টৰ এক্সাম আছিল, সেইবাবে পষ্টপেণ্ড কৰিছিল। এতিয়া নিউ এক্সাম ডেট এভেইলেবল চোন, মানে এতিয়ালৈকে এভেইলেবল হোৱা নাই। এক্সাম ডেটটো অতি সোনকালে এভেইলেবল হ'ব। এডমিট কাৰ্ড ডাউনলোড ষ্টাৰ্ট ফ্ৰম আগষ্টত মানে আহিব বুলি আশা কৰিব পাৰিছে। আৰু বহুতে কৈছে যে আগষ্টৰ 25 তাৰিখ এক্সাম হ'ব পাৰে, সেইটো কথা নকওঁ ফ্ৰেণ্ড, যদিও ইয়াত আশা কৰাব দেখুৱাইছে যে আশা কৰিব দিছে। ফ্ৰেণ্ড, আগষ্ট বা ছেপ্টেম্বৰত আহিব পাৰে, ইনফৰমেশ্যন এটা আছে মোৰ তাত। যিবিলাক ফ্ৰেণ্ডে এতিয়া মোৰ চেনেলটো চাই আছে, ভিডিঅ'টো লাইক কৰি দিব আৰু নতুন ফ্ৰেণ্ডখিনিয়ে ছাবস্ক্ৰাইব কৰিব। ঠিক আছে ফ্ৰেণ্ড, ইয়াৰ ওপৰত মই আৰু আপডেট পালে দিম, নতুন আপডেট যদি পাওঁ। ঠিক আছে ফ্ৰেণ্ড।